হেই গাইজ স্বাগতম জনাইছো এটা নতুন ব্লগলৈ আৰু সন্ধিয়া ব্লগটো আজি ষ্টাৰ্ট কৰি আছো মানে বহুত দিন মানে আজিকালি নিদিয়াই হলো লং ব্লগ এনেকে মাজে মাজে দি থাকো দুসপ্তাহ এসপ্তাহ পাছত দি থাকো মানে মিনি ব্লগ বনাই মানে মন নোযোৱাই হ'ল লং ভিডিঅ' দিবলৈ আৰু লং ভিডিঅ'ত ইমানখিনি আপোনালোকে মানে ছাপোৰ্টটো নেদেখায় ন সেইকাৰণে অলপ মানে মটিভেট নাপাওঁ মানে ডিমটিভেট হৈ যাওঁ অলপ আপোনালোকে অকণমান মৰম দিব লং ব্লগবোৰতো তেতিয়া মই ডেইলি ব্লগ বনাম তেতিয়া লং ব্লগো আপোনালোকক ডেইলি পাই থাকিব আপোনালোকে গম পাইছে অলপ মৰম দিব খালি লং ব্লগত এতিয়া সন্ধিয়া গাছা ধুই মেলি ওলাই আছো কলে যাবলৈ গম পাইছেনে ঢেকীয়াখোৱা নামঘৰ গম পাই সকলোৱে ভাদ মাহত সকলো মানুহ যায় ধুনীয়াকে নাম চাম লয় বা কিবা কিবি চাকি তাকি জ্বলাবলৈ যায় সকলোৱে ইবাৰো গৈছিলোঁ আমি তেতিয়া বাইক লৈ গৈছিলোঁ কিন্তু এইবাৰ মানে সব গাড়ীত যাব ইহঁতৰ মাঘত সব তো গাইছ মই এতিয়া ঘৰৰ পৰা মানে তিতি আৰু অলপ বৰষুণ দি আছে ইমানো তিতা নাই তো এই পোৱালি ঘৰলৈ পাই গ'লোঁ মানে ইহঁতিও যাব আমাৰ লগতে তো সেইকাৰণে ইহঁতৰ ঘৰলৈ আহিলোঁ মানে প্ৰীতিহঁতৰ ঘৰৰ ওচৰত মানে পানী যে সেইখনত বাইকখন লৈ যাব নোৱাৰোঁ আৰু বাইকখন তাত থৈ গ'লে পটককৈ চুৰ হৈ গ'লে দিগদাৰ হ'ব ন সেইকাৰণে ইহঁতৰ ঘৰতে পোৱালিটোৰ ঘৰতে মানে বাইকখন থৈ মেলি ইহঁতি ইয়ালৈ আহিব ইহঁতকো উঠাব ময়ো ইয়াৰ পৰাই মানে ওলাই মেলি একেবাৰে গুচি যাম আৰু চুৰিয়া লৈ আনিছোঁ চুৰিয়া পিন্ধি যাব লাগিব নামঘৰ যাম যিহেতু সেইকাৰণে চুৰিয়া পিন্ধি যাব লাগিব ন সেইকাৰণে হয়নে আৰু টিকলা চব কি ধুনীয়াকৈ ওলাইছে অঁ মই কোন হয় কৈ দে নিখিল দেখিছে নিখিল বুলি মাতিছে মোক চুমাটা দি দে আৰু ধুনীয়াকৈ টিকলা ওলাই লৈছে একদম বোৱা দেখিছে এইটো হ'ল মাহী পগলা মানে প্ৰীতিৰ পগলা প্ৰীতিক খুব ভাল পায় কাক ভাল পাওঁ বেছিকৈ পূজাক নাপাওঁ চবতকৈ বেছি কাক ভাল পাওঁ হয় নেকি মাহী আৰু মোৰ ভিতৰত কাক বেছি ভাল পাওঁ কাক ভাল পাওঁ চবকে সমান ভাল পাওঁ 1 2 3 আৰু তই ক এইফালে তেনে চুমাটা দি দে অঁ পাক্কা কৈছ তই মিছা নাই কোৱা নাই কোৱা তই মিছা নাই কোৱা ফাইনেলি গাইছ মোৰ এতিয়া ওলাই মেলি হৈ গ'ল ধুনীয়াকৈ কুৰ্তা লগাই ল'লোঁ আৰু চুৰিয়া লগাই ল'লোঁ ধুনীয়াকৈ আৰু প্ৰীতিহঁতো এতিয়া আহি মেলি পাই গ'ল ধুনীয়াকৈ ইহঁতৰ ঘৰলৈ আৰু এইফালে চব প্ৰীতি আজিৰ লুকছটো এইফালে আছে ভাইটি আৰু এইফালে চব ওলাই আছে মানে ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল আগফালে ইহঁতৰ মাকহঁত ৰখি আছে ধুনীয়াকৈ এতিয়া যাবহে লাগে আৰু কুৰ্তাটো কি হ'ল গম পায় ইহঁতৰ পাপাৰ হয় কুৰ্তাটো আৰু কুৰ্তাটোৰ এই বুটামটো নাই মানে তো সেইটোৱে মই টি চাৰ্ট এটা আনিব কৈছিলোঁ ভিতৰত পিন্ধিবলৈ কিন্তু এই টি চাৰ্টটো আনিব পাহৰি থাকিলে এই টিকলাৰ মাক এয়া আৰু এইফালে মানে চাচুমা এইফালে কিবা পিঠা বনাই আছে ন কাইলৈ কিবা আছে কি আছে পৰৱ আছে কি পৰৱ আছে কৈ দিয়ক কিবা পৰৱ আছে মানে হেৰিহঁতৰ চুমকি বাহঁতৰ দিউতীয়া বুলি কয় ন দিউতীয়া কিবা পৰৱ আছে যোনসকলে জানে গম পাইছেই চাগে আৰু আমি বেক চাইডে বহি আছো প্ৰত্যেকবাৰে মানে আমি য'তে যাওঁ বেক চাইডে বহো আৰু এইফালে আগ চাইডে মানুহ আছে ফুল মানুহ হৈ গৈছে আৰু ডাঙৰটোক আমাৰ লগত বহাই লৈছো মানে ই মানে ইয়াক যদি সুধো কাক ভাল পাওঁ ই তিনিটাকে ভাল পাওঁ মোক অকলে ভাল পায় দেই অকল মই তোক ভাল পাওঁ তাৰপিছত সিপিনে যদি কিবা এটা হেতি খুৱাই দিয়ে তেতিয়া সিহঁতক ভাল পায় মানে ইহঁতে কেনেকুৱা গম পায় নাই আপুনি যদি চিপছ পেকেট খুৱাই দিলে ই মানে আপোনাক ভাল পাব তেনেকুৱা মানে মোবাইলটো যদি চাব দি দিয়ে আপোনাকে ভাল পাব তেনেকুৱা মানে কপি কৰে নহয় গম পোৱা নাই ডাঙৰটোৱে ই তোমাৰ কপি কৰে নহয় হাই গাছ ফাইনেলি আমি বগীবিল দলং পাই গলো আপুনি এইটোকে বকি আছে গম পোৱা নাই টিকলা তোমাৰ কপি কৰে কদে আমি এতিয়া ঢেকীয়াখোৱা যাওঁ কদে আমি এতিয়া ঢেকীয়াগড় এতিয়া আমি পাই গ'লোহি যোৰহাট বাইপাছ আৰু ফ্লাইঅভাৰটোত উঠিলোৱে বৰষুণ মানে দি আছে দেখিছেনে বৰষুণ দি আছে কি ক'ব মানে আধা ৰাস্তাত বৰষুণ নাই ফাইনেলি পাই গ'লোহি কিন্তু বৰষুণ চাওক না বৰষুণ বহুত দি আছে গোটেই ৰাস্তাটো মানে যোৰহাটৰ পৰা পাৰ হোৱাৰ পাছত বৰষুণে আৰু বেছি দূৰ নাই আৰু 2-3 কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা ফাইনেলি এতিয়া আমি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ কিন্তু বৰষুণটো বহুত দি আছে ন এতিয়া কেনেকে যাওঁ সেইটোৱে ভাবি আছো আহিয়ে মানে এখনৰ গাড়ীটো পাৰ্ক কৰিলে আৰু এইফালে পিছফালে গৈ পেচাব কৰি আহিলো ফাৰ্ষ্টতে মানে পেচাবটো কৰি আহিছোঁ পুৰা পেট বিষাইছিলে এতিয়া একদম শান্তি লাগিছে কিন্তু এতিয়া নামঘৰলৈ যাবলৈ মানে বৰষুণটো বৰ বেয়া দি আছে মানে চব আৰু ৰাতি হ'ল ৰাতিও যে মানুহে ইমান বাপৰে মই মানি গৈছোঁ আৰু দিনত আহিছিলোঁ এইবাৰ দিনততো মানুহেই
কিন্তু এতিয়াও বাপৰে বহুত মানুহ কিন্তু ৰখিলো অলপ টাইম চাকি তাকি লৈ ললো কিন্তু বৰষুণ এতিয়ালৈকে ৰখা নাই তেনেকে গৈ আছো আৰু এইফালে চব মূৰত একদম গামোচা চামোচা লৈ মেলি চবে গৈ আছে চব আহি পাই গলো আৰু কি ক'ব বৰষুণ আজি আৰু বৰষুণত তিতি তিতি ফাইনেলি আমি এণ্টাৰ কৰিছো আৰু এতিয়া নামঘৰলৈ নামঘৰৰ ভিতৰত সোমাই আহিলো আৰু আপোনালোকে ভইচটো ভালকে শুনি পাইছেনে গম নাপাওঁ কিন্তু মানুহ বহুত ভিৰ দেখিছেনে ভিতৰত নামঘৰৰ ভিতৰত চব এইফালে চব জেগা নাই মানে মানুহ বহুত ভিৰ আৰু ৰাতিও যে ইমান মানুহ হয় মই ভবা নাছিলোঁ আৰু এতিয়া চাকি তাকি ক'ত জ্বলাব লাগে গম নাপাওঁ আৰু জ্বলাম আৰু ক'ৰবাত সেইফালে মানুহ চব চাকি জ্বলাবলৈ সেইফালে ভিৰ চব বাপৰে কিমান ভিৰ দেখিছে আপোনালোকে মাতটো শুনি পাইছেনে নাই গম নাপাওঁ কিন্তু বহুত চালিয়া লাগিছে আজি আহি কিন্তু চাকিটো ধুনীয়াকৈ জ্বলাই ল'লোঁ চাকি তাকি জ্বলাই ল'লোঁ আৰু এইফালে প্ৰীতি আছে কিবা কবি নে ভাল লাগিছে আহি বহুত মানুহ ৰাতি সেৱা ল'বলৈ এইফালেদি এণ্ট্ৰি কৰিব লাগিব আৰু লৈ ল'লোঁ ধুনীয়াকৈ আৰু এইফালেদি এক্সিট এইফালেদি বেক চাইডেদি আৰু আমাৰ ফেভৰেট হনুমানজী এইফালে আছে দেখিছে হনুমানজী আৰু কোনে কোনে আহিছে এতিয়া আকৌ এবাৰ কমেণ্ট এটা কৰিব এইটো আহিছে নামঘৰলৈ আৰু তোক কি লাগে বোলে বন্ধুক লাগে চব নামঘৰলৈ আহি ইয়াক বন্ধুক লাগে আমি যেতিয়া ইবাৰ আহিছিলোঁ দুইটাই তেতিয়া ফুল গৰম আৰু এইবোৰ পুৰা একদম ৰাস্তাটো গৰম হৈ আছিলে আৰু আজি নেক্সট টাইম যেতিয়া আহিছোঁ ফুল বৰষুণ চাকি তাকি জ্বলাই অলপ ফুৰি মেলি চাহ তাহ খাই মেলি এতিয়া ওলালোঁ আমিও ঘৰলৈ যাবলৈ আৰু কি পূজা চাব আহিছিলি নেকি এইবোৰ পিষ্টল চিষ্টল কিনি ন কাক মাৰিবি তোকে দিম ছাৰ তোকে দিম বেয়া উৎপতীয়া বগৰী খাইছ ফাইনেলি গাইজ বৰষুণত তিতি তিতি ময়ো পালোহি এতিয়া ঘৰলৈ আৰু আমি যোৱা পা অহা পা অকল বৰষুণ ফুল বৰষুণ মই তিতি মেলি গোটেই চেচ হৈ আছোঁ আৰু বেক চাইডেতো নক'বই বেক চাইডে চব যদি দেখিছে বেক চাইডে অৱস্থা বেয়া পুৰা কি ক'ম মানে তো যেনে তেনে ঘৰ আহি পালোহি আৰু আমি নামলৈ ৰখা হ'লে 12টা বাজিলে হয় ইহঁতৰো দেৰি হৈ আছিলে কাৰণে গুচি আহিলে আৰু একো নাই যিমানটো দেখাব পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু চাকি জ্বলাব পালোঁ সেৱা এটা ল'ব পালোঁ সেইটোৱে বহুত ডাঙৰ কথা তো মনটো ভাল লাগি গ'ল একেবাৰে আৰু এতিয়া ঘৰ পালোহি লাইটটো গ'ল দেখিলেই লগালগ এতিয়া আহিছোঁহে লাইটো গ'ল এই ব্লগটো ইয়াতে সমাপ্ত কৰোঁ কাপোৰ চাপোৰ চেঞ্জ কৰোঁ শুম আৰু তাৰপৰা ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ব্লগত লগ পাই আছোঁ লাভ ইউ অল জয় অসম আৰু লং ব্লগ যদি কমেণ্ট আহে বহুত 100টামান যদি কমেণ্ট আহে দেন লং ব্লগ দি থাকিম ডেইলি